আগন্তুক স্বাধীনতা দিৱসৰ বাবে জিলা আৰক্ষী প্ৰশাসনৰ দ্বাৰা পেৰেডৰ অনুশীলন অসম আৰক্ষী CRPF আসাম ৰাইফলছ NCC দল প্ৰমুখ্যে চহৰৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ অনুশীলনেৰে মুখৰিত ডিফু চৰকাৰী মহাবিদ্যালয়ৰ খেলপথাৰ। এইবাৰ দশম শ্ৰেণীত পঢ়া ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 0। শিক্ষকে ছাত্ৰক কয় স্কুললৈ নাহি ঘৰতে পঢ়িলেও হ'ব। 6 গৰাকী শিক্ষকৰ ভিতৰত 3 জনে স্কুলত আহি শ্ৰেণীত কৰে পাঠদান। স্কুলখন হৈছে হামৰেনৰ ৰংচেক ইংলিছ হাইস্কুল। বোকাজান মহকুমাৰ বৰপথাৰ আৰক্ষীৰ সফলতা। ডিমাপুৰৰ পৰা কলকাতা অভিমুখে গৈ থকা অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ। জব্দকৃত কাঠখিনিৰ বজাৰৰ আনুমানিক মূল্য হ'ব 30 লাখ টকা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো। ষ্টুডিঅ'ত মই সঞ্চিতা দেৰনপি। আগবাঢ়িছো প্ৰথমটো খবৰলৈ। সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন জিলাত চলিছে আগন্তুক স্বাধীনতা উদযাপনৰ প্ৰস্তুতি। কাৰ্বি আংলং জিলাৰ ডিফুত এইবাৰ স্বাধীনতা দিৱস কাৰ্যসূচী ৰূপায়ণ হ'ব ডিফু চৰকাৰী মহাবিদ্যালয়ৰ খেলপথাৰত। জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত চলি আছে পেৰেডৰ অনুশীলন। সমগ্ৰ দেশৰ লগতে অসমৰ ভিন্ন জিলাত চলিছে আগন্তুক স্বাধীনতা উদযাপনৰ প্ৰস্তুতি। কাৰ্বি আংলং জিলাৰ ডিফুত এইবাৰ স্বাধীনতা দিৱস কাৰ্যসূচী ৰূপায়ণ হ'ব ডিফু চৰকাৰী মহাবিদ্যালয়ৰ খেলপথাৰত। জিলা আৰক্ষী প্ৰশাসনৰ উদ্যোগত চলি আছে পেৰেডৰ অনুশীলন। পেৰেডৰ অনুশীলনত অসম আৰক্ষী CRPF আৰক্ষী বেটেলিয়ন আসাম ৰাইফলছ স্কুলসমূহৰ NCC দলৰ উপৰিও চহৰৰ বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ অংশগ্ৰহণ আৰু পেৰেডৰ শব্দৰে মুখৰিত হৈছে খেলপথাৰখন। আনহাতে 15 আগষ্টত ভাৰত স্বাধীনতা দিৱস উদযাপন কালচোৱা বাটাৰ পূৰ্বে যাতে জিলাখনৰ কোনো ঠাইত কোনো কুটাঘাতমূলক কাৰ্য সংঘটিত নহয় তাৰ বাবে আৰক্ষী প্ৰশাসন সষ্টম হৈ জিলাখনৰ ঠায়ে ঠায়ে অব্যাহত ৰাখিছে আৰক্ষীৰ নাকা চেকিং। স্কুলখনৰ শিক্ষকে ছাত্ৰ বা ছাত্ৰীক কয় শ্ৰেণীত পাঠ গ্ৰহণ কৰিবলৈ নাহিলেও হ'ব, ঘৰতে পঢ়ি থাকিলেও হ'ব। 6 গৰাকী শিক্ষকৰ ভিতৰত 3 গৰাকী শিক্ষকে থাকে শ্ৰেণীত উপস্থিত। এনে নাভুত নাছৰুত স্কুল ক'ত আছে জানিবলৈ চাওক এই ৰিপৰ্ট। এয়া আপোনালোকে প্ৰত্যক্ষ কৰা এইখনেই হৈছে ৰংচেক ইংলিছ হাইস্কুল। জানি আচৰিত হ'ব যে স্কুলখনৰ শিক্ষকে ছাত্ৰ বা ছাত্ৰীক কয় স্কুলত নাহি ঘৰত বহি পঢ়িলেও হ'ব। উল্লেখ্য যে স্কুলখনত এইবাৰ দশম মানত নাই কোনো ছাত্ৰ বা ছাত্ৰী, অৰ্থাৎ অহাবাৰ মেট্ৰিক পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থী হ'ব 0। যোৱাবাৰ মেট্ৰিক পৰীক্ষা দি 4টাকৈ বিষয়ত ফেইল মাৰা ছাত্ৰীয়ে এইবাৰ পুনৰ দশম মানত নাম ভৰ্তি কৰিছে। যদিও শিক্ষকে ছাত্ৰীগৰাকীক স্কুললৈ নাহি ঘৰতে বহি পঢ়িবলৈ দিছে পৰামৰ্শ। হয়, এটাই মাথোন ছাত্ৰী। 6জন শিক্ষকে ভালদৰে পঢ়াই মেট্ৰিক পৰীক্ষাত ভাল ফলাফল আনিবলৈ পঢ়ুৱাৰ সলনি নিত্য নৈমিত্তিক দায়সাৰা অভ্যাসৰে ছাত্ৰীক পঢ়ুৱাৰ ফলত ফলাফল হ'ল 0। আনহাতে যোৱা কেইদিনত ধাৰাবাহিকভাৱে কাট নিউজত এই স্কুলত শিক্ষক অনিমিয়া কৰ্তব্য পালনৰ সম্পৰ্কে বাতৰি সম্প্ৰচাৰ কৰাৰ পিছত চিন্থং শিক্ষা খণ্ড উন্নয়ন অন্তৰ্গত এইখন স্কুললৈ স্কুলৰ সহকাৰী পৰিদৰ্শক আহি শিক্ষকৰে জৰুৰী আলোচনাত মিলিত হয়। যদিও ইয়াৰ পিছতো শিক্ষকৰ এই দুখজনক ভূমিকা। ছাত্ৰীক স্কুললৈ নহাৰ পৰামৰ্শ দিয়ে স্বয়ং শিক্ষকে। Kusoning kanon ani metric exam epidem ke? Non pinning 2019. 2019. Subject one on ani bun ege? Subject li. Copy polo la an ke fail ege? Neta location hai hui dam long li. Kan di pinning ka dun pulang ma? Pinning e dun de na mission and john ma. Wang we ta chok sa. Wang we ta chok bo ha. Kalau sodang la kalau so master la na di pana puke wang we ta chok bo. Hala tero ma sa. Tero kopula men minang. Ram tero. Mane copy subject la na thana ni pana so sar ke. Social
মানে পিনিং স্কুল বাংবি সিতা চকলি বিয়ার lo manang po admission and no kare bangwi chong lo game ni chilang ko ma chu ante class ba dun kom ante kapre ka student dulang ma bila pining pining 10 ave kon nangli nuwet la hadi pulo te le nangli nuwet an nangli phan school bang nang nelo la pusna pu ma bangwi chok lo kadu we master thal atum bang trok do di la bang trok atum tar niwang kadu ma ave bahin ba thome do ver he seta so subject ha la ko nang than et sita ar niwang ki do ki bang an lo do ba thom bang la headmaster ke ante do wer ma do ver one সুন্দৰগ্ৰ ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমা আৰক্ষীৰ সফলতা দুখন অবৈধ কাঠ ভৰ্তি ট্ৰাক জব্দ আৰক্ষীৰ কাঠ ভৰ্তি ট্ৰাক দুখন ডিমাপুৰৰ পৰা কলকাতা অভিমুখে গৈ আছিল আৰু গৈ থকা পথতে বৰজান আৰক্ষীয়ে হাতত আটক কৰে কাঠ ভৰ্তি ট্ৰাক দুখন উল্লেখযোগ্য যে NL01 K833 আৰু BR11 GB9090 নম্বৰৰ ট্ৰাক দুখনৰ চালকক্ৰমে মহম্মদ নৰসাদ আলী আৰু মহম্মদ খাইৰুল শেখে আৰক্ষীৰ আগত ব্যক্ত কৰা মতে কাঠ ভৰ্তি ট্ৰাক দুখনৰ কাঠ বিক্ৰীৰ উদ্দেশ্যৰে ডিমাপুৰৰ পৰা কলকাতালৈ লৈ গৈ আছিল গৈ থকা পথতে বৰপথাৰ আৰক্ষীয়ে উক্ত অবৈধ ট্ৰাক দুখন জব্দ কৰে আৰক্ষীয়ে জানিবলৈ দিয়া মতে এইখিনি কাঠৰ আনুমানিক বজাৰৰ মূল্য হ'ব প্ৰায় 30 লাখ টকা আনহাতে যোৱা মাহতো 36 নং ৰাষ্ট্ৰীয় ঘাইপথটিৰে নি অসম পশ্চিম বেংগলৰ সীমান্ত শ্ৰীৰামপুৰৰ গেটত এইদৰে কাঠ ভৰ্তি ট্ৰাক জব্দ হয় এইবাৰ এই দুখন কাঠ ভৰ্তি ট্ৰাকৰ স্বত্বাধিকাৰী তথা কাঠ ব্যৱসায়ীনো কোন এই বিষয়ে আৰক্ষীয়ে একো সুসূত্ৰ উলিয়াব পৰা নাই যদিও অনুসন্ধান অব্যাহত আছে আৰু ট্ৰাক দুখন আৰক্ষীয়ে আৰক্ষী চকীত নি ৰাখি থৈছে বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ এইবাৰ বিশ্বই পিছপৰা খিলঞ্জীয়া ভাষাৰ ওপৰত গুৰুত্ব দি বিশেষভাৱে পালন কৰা হয় আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ অনুষ্ঠান দিল্লী সাহিত্য একাডেমীয়ে উদযাপন কৰে নিখিল ভাৰত খিলঞ্জীয়া সাহিত্য উৎসৱ এইবাৰ বিশ্বই পিছপৰা খিলঞ্জীয়া ভাষাৰ ওপৰত গুৰুত্ব দি বিশেষভাৱে পালন কৰা হয় আন্তৰ্জাতিক খিলঞ্জীয়া দিৱস এই দিৱসৰ লগত সংগতি ৰাখি ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ অনুষ্ঠান দিল্লী সাহিত্য একাডেমীয়ে উদযাপন কৰে নিখিল ভাৰত খিলঞ্জীয়া সাহিত্য উৎসৱ এই সাহিত্য উৎসৱলৈ সাহিত্য একাডেমীৰ পৰা নিমন্ত্ৰণ লাভ কৰে ডিফুৰ বিশিষ্ট সাহিত্যিক তথা সাংবাদিক জয়সিং তকবিয়ে সাহিত্যিকগৰাকীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই অতিশয় সুখী হোৱাৰ লগতে নিজকে সৌভাগ্যৱান আখ্যা দিয়ে আৰু তেওঁৰ এই কাৰ্যত উৎসাহ আৰু আশীষ ধন্য কৰা সমূহ কাৰ্বি ৰাইজলৈ এই সুযোগতে আন্তৰিক শলাগ যাচে গৰু সিন্ডিকেটৰ স্থল হিচাপে পৰিগণিত হোৱা হোজাই জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে নিশা হলে পাৰ হয় গৰু ভৰ্তি ট্ৰাক হয় 54 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে নিশাৰ আন্ধাৰত চালান দিয়া হয় গৰু যোৱা নিশা ৰাষ্ট্ৰীয় ঘাইপথেৰে যোৱা দুখন গৰু ভৰ্তি ট্ৰাক তহলদাৰী আৰক্ষীৰ জালত পৰাৰ পিছত পোহৰলৈ আহে সমগ্ৰ ঘটনাটো জিলা উপায়ুক্ত কাৰ্যালয়ৰ নাতিদূৰৰ জোৰাপুখুৰী অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰক্ষীয়ে জব্দ কৰে গৰু ভৰ্তি ট্ৰাক দুখন লক্ষণীয় যে তহলদাৰী আৰক্ষীয়ে মুঠ 7টা গৰুসহ AS02 BC 2503 আৰু AS02 AC 7855 নম্বৰৰ গাড়ী দুখন জব্দ কৰি শংকৰদেৱ নগৰ পহৰা চকীত সমজাই দিয়ে যদিও নিশা গাড়ী দুখন মুকলাই দিয়াৰ বাবদ আৰক্ষীয়ে টকা দাবী কৰা বুলি চালক কেইজনে অভিযোগ উত্থাপন কৰিছে আনহাতে পুৱা ৰহস্যজনকভাৱে ট্ৰাক দুখন এৰি দিয়াত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এতিয়া প্ৰশ্ন হয় হোজাই জিলাৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ যি ধৰণে চোৰাং বেপাৰীয়ে ব্যৱসায়ৰ কৰিডৰ হিচাপে ব্যৱহাৰ কৰি আছে ঠিক এনেদৰে আৰক্ষীৰ বাবেও এয়া ধন উপাৰ্জনৰ পথ হিচাপে ব্যৱহাৰ হৈ আহিছে নেকি গৰুলৈ আহি আছিলোঁ আহি
পেট্ৰলৰ পাৰ্টিয়ে ধৰি কিনি টকা বিচাৰিছিলে। কিমান টকা? 12,000 টকা দুইটা গাড়ীত। পিছত সিহঁতে কৈছে 2,000 টকা দে গুচি যা। দিছোঁ 1,500 টকা লৈছিলে হাতত, লৈ কিনি পিছত 500 টকা দিব পৰা নাই বুলি সিহঁতে থানাত সোমাই দিছে, শংকৰনগৰ থানাত। গৰুখিনি ক'ৰ পৰা আনিছা তোমালোকে? জামগুৰি। কাগজ পাতি চব আছে? কাগজ পাতি চব আছে। কেইখন গৰু? গৰু এটাত গাড়ীত 6টা, এটাত হৈছে 4টা, এটাত হৈছে 3টা। কি নাম তোমাৰ? আব্দুল হবিব। গৰুখিনিৰ কাগজ পাতি চব আছে? চব আছে। এতিয়া শংকৰনগৰ অচি কি ক'লে? শংকৰনগৰ অচিটো কৈছে সিহঁতে ধৰিছে, এতিয়া কি কৰিম মইতো লংকা থানাত। গাড়ীখিনি ক'ত লৈ যাব? গৰুখিনি ক'ত লৈ যাব লৈছিলে? সজাই বজাৰত। আপোনালোকৰ তাত টকাটো কোনে বিচাৰিছিলে? এই ক্ষেত্ৰত আৰক্ষী অধীক্ষকে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। লংকাৰ পৰা বিশ্বজিৎ চক্ৰৱৰ্তীৰ ৰিপৰ্ট, কাট নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। Come live, come and test drive Nissan New Star India. Visit a nearest dealer at Dhanbi Motors. Authorized dealer of Nissan. 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Micro Active, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000. Tarano XL Dio special offers up to 2 lakh. Along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 9954 793905. Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাই দি ৱে কমলাটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। Atokimi Outlet brings you an amazing items for your kitchen and dining like Hawkins, Flax, Milton, Treo, etc. Along with makeup, cosmetics, and grocery items are also available according to your needs. Atokimi Outlet opposite Langpidangi Rural Bank, Difu, Karbi Anglong, Assam. Simonjir Children Park cum picnic spot. A place to visit for sure. The park is filled with eye-catching flowers, some medicinal plants and nursery.
a perfect place for your children and family. For more queries, please contact 91014-33731, 93652-07012. Simonjir Children Park, Chirikangnet, Ward number 4, Depot, Karbi Anglong. বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰিৰ মজিয়ালৈ। এখন এলপি স্কুল, দুৱাৰ নাই, খিৰিকী নাই। সেয়ে স্কুলখনক বাহিৰৰ পৰা চাই ক'ব নোৱাৰি স্কুল বন্ধ নে খোলা। ইয়াত স্কুল সদায় খোলা থাকে, কাৰণ স্কুল বন্ধ কৰিবলৈ নাই, দুৱাৰ নাই, খিৰিকী নাই। স্কুলখনৰ সন্মুখত কিন্তু ধুনীয়াকৈ জিলিকি থাকে ইয়াৰ নামাংকিত ফলক। এইখন স্কুলৰ প্ৰধান শিক্ষকেও নিয়মমতে নিজৰ কৰ্তব্য নকৰাৰ অভিযোগ স্থানীয় ৰাইজৰ। চাহক আমাৰ কাট নিউজৰ সাংবাদিকৰ এই বিশেষ ৰিপৰ্ট। বৰজান পৰিষদ সমষ্টিৰ অন্তৰ্গত এইখনেই সেই এলপি স্কুল। স্কুলখনৰ বাৰাণ্ডাৰ ওপৰৰ অংশত লাগি থকা নামাংকিত ফলকখনে স্কুলখনৰ নামৰ পৰিচয় দিছে। এইখনেই সেই লাংটিবুক এলপি স্কুল। আপোনালোকে প্ৰত্যক্ষ কৰিছে স্কুলখনৰ দুৱাৰ খিৰিকীবোৰ ভগা চিগা। অঞ্চলটোত আমাৰ সাংবাদিক গৈ উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে মত বিনিময় কৰোঁতে কয় যে ইয়াত প্ৰধান শিক্ষকজনে কৰ্তব্য নিয়মীয়াকৈ নকৰে। আনহাতে ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ একেবাৰে সমীপত আৰু ডিমাপুৰৰ পৰা মাত্ৰ 10 কিলোমিটাৰ নিলগত কানিয়া ইংটি গাঁৱলৈ যোৱা একমাত্ৰ পথৰ অৱস্থা এজাক নেৰানেপেৰা বৰষুণ হ'লেই কোমল বোকাৰে থপথপীয়া হৈ পৰে। এই সময়ৰ চেণ্ড গ্ৰেভেল পথৰ নামত বিগত দিন ধৰি কেইবাজাক বাৰিষাৰ বৰষুণে ধুৱাই নিয়াত এতিয়া শিলগুটি এটাও পাবলৈ নাই। বৰষুণৰ বতৰত এই পথেৰে যাতায়াতত ভীষণ দুৰ্ভোগত ভুগিবলগীয়া হয় স্থানীয় ৰাইজে। বৃহত্তৰ গাঁওখনত চৰকাৰে দিয়াৰ নামত মাত্ৰ এখন কুঁৱা আছে। PMYG আঁচনিৰ পৰা এতিয়াও পোৱা নাই কোনো হিতাধিকাৰীয়ে চৰকাৰী গৃহ। যদিও আশাবাদী ৰাইজে পৰিৱৰ্তনকামী চৰকাৰৰ দিনত কিন্তু উন্নয়নৰ মুখ দেখিবলৈ পাম বুলি এতিয়াও আশা পালি ৰৈ আছে। মংগল ইংখে ৰিপৰ্ট, কাট নিউজ। আমৰি পৰিষদ সমষ্টিৰ অন্তৰ্গত লোৱাৰ আমৰি খেতি কাৰ্যত চলিছে তীব্ৰতৰ। সময়মতে বৰষুণ নোহোৱাত ভুই ৰুব পৰা নাছিল। এতিয়া বতৰ যাওঁ যাওঁ হওঁতে শেহতীয়া বৰষুণত কৃষি কাৰ্য সম্পন্ন কৰাৰ বাবে ধুমধামত লাগিছে কৃষি কাৰ্যত। হয়, এয়া হৈছে আমৰি পৰিষদৰ লোৱাৰ আমৰিৰ বৃহত্তৰ আহিনপাতৰ তকবি ৰুমচো, ইংটি ঠেংকিৰি আৰু মাইলাংচেং গাঁৱৰ কৃষি পথাৰ। শাওণ মাহৰ ভিতৰত ভুই ৰুই শেষ কৰিব লাগে, তেহে আঘোণৰ পকা ধানে ভঁৰাল পূৰ্ণ কৰিব। কিন্তু অঞ্চলটিৰ ৰাইজে পুৰণি কৃষি পদ্ধতিৰে কৃষি কাৰ্য কৰিব লগা হোৱাত বৰষুণৰ ওপৰতে নিৰ্ভৰশীল হয়। পুৰুষ মহিলা উভয়ে পথাৰৰ ৰোৱাতলিৰ পানী শুকাই নোযোৱালৈকে ভুই ৰোৱাৰ আগতে আলি দি মজবুত কৰি লৈছে। এই অঞ্চলৰ কৃষি কাৰ্যৰ বাবে চৰকাৰে কৰি দিয়া নাই জলসিঞ্চনৰ ব্যৱস্থা, দিয়া নাই উন্নত প্ৰজাতিৰ ধানৰ কঠীয়া। কৃষি বিভাগৰ পৰা আগবঢ়োৱা ট্ৰেক্টৰ বা পাৱাৰ টিলাৰ এই অঞ্চলৰ খেতিয়ক ৰাইজৰ ভাগ্যত এতিয়াও হোৱা নাই। যদিও কৃষক ৰাইজে পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰা খেতি কাৰ্য উন্নয়ন হোৱাকৈ বিভিন্ন চৰকাৰী সা সুবিধা দিব বুলি আশা পালি ৰৈছে দুখীয়া খেতিয়কসকল। আমৰিৰ পৰা হেমাৰী ৰংফাৰৰ ৰিপৰ্ট, কাট নিউজ। আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো। ধন্যবাদ।